আমাৰ সম্পত্তি নাইকিয়া হৈ গৈ আছে আৰু জেনেৰেলত যিখিনি মুছলিম সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকে সেইখিনি মাটি কমানে আগুৱাই আছে। ফকলেণ্ডটো মানে গদাৰ নিচিনা ঘূৰাইছিলে, মানুহ মানে মানুহটো মানে মৃত্যু হৈ গ'ল, ডেথ হৈ গ'ল হয়। বন্ধ কৰক, অবৈধ খনন কৰা ব্যক্তিক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। জিলা প্ৰশাসন হাই হাই, জিলা প্ৰশাসন হাই হাই, বন বিভাগ হাই হাই, বন বিভাগৰ কাম নাই। আমাৰ ৰাইজে এই অবৈধ খনন কাৰ্য কাৰণে জনাবলৈ নিউজ চেনেলক বাধ্য হৈছে। কাৰণ আমাৰ এইটো ঐতিহ্য মন্দিৰ হয়, শিৱ মন্দিৰ হয়। বৰ্তমান এইটো 118 বছৰ ৰানিং হৈ আছে। এইটো মন্দিৰ নিজে নিজে সৃষ্টি হোৱা আছিলে। আপোনাৰ আমাৰ যি মন্দিৰৰ এই সম্পদ অবৈধ এক শ্ৰেণীৰ অজ্ঞাত ব্যক্তিয়ে অবৈধভাৱে তেওঁলোকে চুৰি কৰি খনন কাৰ্য চলাই আমাৰ এই সম্পত্তিটো ধ্বংসমুখী কৰি পেলাইছে। সেয়েহে আমি সকলো ৰাইজে শংকিত হৈছোঁ যাতে ভৱিষ্যত এই সম্পত্তিটো অৰ্থাৎ আমাৰ মাধৱ গোহাঁই শিৱ মন্দিৰৰ সম্পত্তিখিনি যাতে আমি মানে সুৰক্ষা দি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমাৰ ৰাইজে জাগ্ৰত হৈ আজি প্ৰশাসন আৰু বন বিভাগক জনাবলৈ বাধ্য হৈছোঁ। তেওঁলোকে কিন্তু ইয়াৰ বিষয়লৈ কোনো উচিত ব্যৱস্থা লোৱা নাই। মাধৱ গোহাঁইৰ যি মন্দিৰ লগতে ৰাজহুৱা এখন শ্মশানো আছে, হয়, কিন্তু এটা শ্মশান যাত্ৰা বুলি ক'ব লাগিব। হয় হয়, আমাৰ মাধৱ গোহাঁই শিৱ মন্দিৰৰ এইটো আমাৰ ঐতিহ্য মন্দিৰৰ লগতে আমাৰ হেৰি আছে, এইটো শ্মশান আছে। শ্মশানত আমাৰ সকলো মৃতদেহ ইয়াতে সৎকাৰ কৰা হয়। সেই এটা আমাৰ বহুত দুৰ্ভাগ্যজনক হিচাপে আমাক ধ্বংসমুখী কৰি পেলাব বিচাৰিছে। যদি এই সম্পত্তিটো ধ্বংস হৈ যায়, আমাৰ যিবিলাক মৃতদেহ সৎকাৰ কৰিবলৈ জাগা নাইকিয়া হ'ব। এই বস্তুটো আমি জনামতে ৰাতি ৰাতি খান্দি আছে। এইটো মানে ৰাতি মানে এইটো তেওঁলোকে এইটো খনন কাৰ্য চলাই আছে। এইটো ফকলেনৰ দ্বাৰা তেওঁলোকে এইটো খনন কাৰ্য কৰি কেনে মাটিবিলাক জমা কৰি তেওঁলোকে বিক্ৰী কৰি আছে। এই মাধ্যমেদি আমি মানে জনাব বিচাৰিছোঁ অসম চৰকাৰকো যে আমাৰ যি খনন প্ৰক্ৰিয়া, এই ধনশিৰি নদীত যিটো খনন হৈ আছে আজিৰ নহয়, প্ৰায় 1 বছৰ ধৰি কণ্টিনিউ কৰি আছে। এইটো আপোনাৰ এইটো চলাৰ আছে, চলাৰ যে আছে আমাৰ এই চুতীয়াপাৰা, যিখিনি চুতীয়াপাৰা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ মাধৱ গোহাঁই এই ধনশিৰি নৈত মানে মৰা ধনশিৰি নৈত মানে ইমান খনন কাৰ্য চলাইছে। এইটো মানে এইটো যেন মানে কি কয় দুৰ্ভাগ্যজনক। আৰু এইটো অবৈধ মানে খনন, এইটো কিছু মানে কি ভূমাফিয়া বাছিৰ কি লিখে বা আলি আৰু তেখেতৰ দেউতাক পিতৃ মানে হুছেইন আৰু নাছিৰ, আৰু ইহঁতে কালি আমি মানে প্ৰশাসনক বাৰে বাৰে আমি জনাই আছোঁ। ইয়াৰ আগতো মই জনাইছিলোঁ, লালপুল আইচিক জনাইছিলোঁ, আমাৰ মেজৰ ছাৰক জনাইছিলোঁ, আমাৰ মাজবাট আমি প্ৰশাসনকো জনাইছিলোঁ, বন বিভাগক জনাইছিলোঁ, কিন্তু কোনো কাণ সাৰ নাই। লাষ্টত আমি ভাবিলোঁ যে আমি এটা বন বিভাগে কয় এইটো আমাৰ এৰিয়া নহয়, আমাৰ এইটো কি কয় এইটো দৰং পৰে, কিন্তু একচুৱেলি BTCৰ মাটিত খান্দি আছে। আৰু এইটো কি হয় টেকনিক এটা নেকি নাজানো। আমি মানে নদীত থকা অৱস্থাত আমি যোৱাকালি প্ৰশাসন বিভাগকো মাতা হৈছিলে, তাহাঁতেও অহাৰ পিছত আমি অন দ্য স্পট আমি ৰাইজে ধৰিছিলোঁ, জেচিবি ৰাইজে ধৰি আমি পানীতে ৰাখিছোঁ। প্ৰায় 1 ঘণ্টা আমি মানে প্ৰশাসনক জনাই আছোঁ, আমি যোগাযোগ কৰি আছোঁ। আৰু এই অৱস্থাত মানে কি হয় জানেই আপোনালোকে, যিখিনি মানে আপোনাৰ মানে ভূমাফিয়া, সিহঁতৰ পৰিকল্পনা বিভিন্ন ধৰণৰ আছিলে। আৰু ফকলেণ্ডটো মানে গদাৰ নিচিনা ঘূৰাইছিলে, মানুহটো মানে মৃত্যু হৈ গ'ল, ডেথ হৈ গ'ল হয়। আৰু 2 নম্বৰ আমাৰ 2008ত যিটো ঘটনা হৈছিলে হিন্দু মুছলিম সংঘৰ্ষ, আমি এইটো নিবিচাৰোঁ। এই সংঘৰ্ষ যাতে নহয়, প্ৰশাসন বিভাগে ইয়াৰ ওপৰত নজৰ ৰাখিব লাগে, অন্যথাটো আমাৰ মানে আকৌ পুনৰাবৃত্তি হ'ব 2008। আৰু আমাৰ কথা হ'ল এইটো মানে আমাৰ মুছলিম সমাজৰ যিখিনি মানুহ আছে নদীৰ কাষৰ, ইহঁতৰো নহয়, কিছুমান মুধাপুতা ব্যক্তি আৰু মানে ভূমাফিয়া চবেই ভাল, কিন্তু কিছু ব্যক্তি অবৈধ ব্যৱসায়ী কৰা কিছু ব্যক্তি ব্যক্তিগত মুনাফাৰ কাৰণে ইহঁতে এই অৱস্থা কৰি আছে। আৰু এই মানুহখিনিক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে, নহ'লে আমি আন্দোলন ঘোষণা কৰিম। আৰু হয়তো যিহেতু আমি সীমামূৰীয়া অঞ্চলৰ মানুহ আৰু আমাৰ ঐতিহাসিক
মানে মন্দিৰ এখন আছে, শ্মশান আছে। কি হৈছে এইখিনি আপোনালোকক আমি দেখুৱাম, মানে ধ্বংস কাৰ্য, মানে ধ্বংসযজ্ঞ চলি আছে। আৰু আমাক মানে অনাগত দিনত আমি ইয়াত অস্তিত্বই নাথাকিব, আমাৰ এই অৱস্থা হৈ গৈছে। যদি এতিয়াও প্ৰশাসনে এই বস্তুটোক কাণসাৰ নলয়, আৰু জিলা প্ৰশাসন বিশেষকৈ ওদালগুৰি জিলাৰ যি আমাৰ এডমিনিষ্ট্ৰেটিভ ব্যৱস্থা আছে, গোটেইখিনিকে আমি আহ্বান কৰিম, আপোনালোকে এই মানে দোষীক অতি শীঘ্ৰেই 24 ঘণ্টাৰ ভিতৰত যদি আপোনালোকে এৰেষ্ট নকৰে, আমি অন্যথা বিভিন্ন আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। হয়, মানে ইয়াৰ পৰা নহ'লেও 20ৰ পৰা 25 ডাম্পাৰ, 10খন ট্ৰেক্টৰ, ফকলেণ্ড এই ধনশিৰি নদীত ইউজ কৰিব পাৰে নেকি? আৰু তেখেতক কোনে পাৰ্মিশ্যন দিলে? কাৰ নেতৃত্বত এই কাম চলি আছে? লালপুল আৰক্ষীৰ চকীৰ নজৰত এইবোৰ নাহে নেকি? আৰু তাহাঁতে কি দেখা নাপায় নেকি? মই এই বিষয়ে বাৰে বাৰে IC ছাৰক অৱগত কৰা হৈ আছে, গুৰুত্ব নাই। কালি যি অৱস্থা হৈছিলে ইয়াত, যদি সেই ঘটনাটো আকৌ 2008ৰ পুনৰাবৃত্তি হ'লে এই দায়িত্ব কোনে ল'লে হয়? লাষ্টত আমি বন বিভাগক আমি ফকলেণ্ড চব সমজাই দিয়াৰ পিছত এই গাড়ীখন, যিহেতু ইয়াতে আমি আৰু VDP আহিছিলে, মানে কি নদীৰ কাষৰ গাঁওবুঢ়াও আহিছিলে, তেখেতক আমি সমজাই দিলোঁ। ৰাইজক মাজবাটৰ ফৰেষ্ট আহিছিলে, নাম তিলক বৰুৱা আৰু কিবা মিণ্টু আহিছিলে, মিণ্টু ছাৰ আহিছিলে। তো আজিলৈকে এই অৱস্থাই অলপ আমি আজি 3-4মান বজাত 2-3 বজাত প্ৰশাসনৰ মানুহ আহিছিলে, কিন্তু এই যে আমি যে ৰাইজে আমি যে সমজাই দিছিলোঁ গাড়ীখন, ফকলেণ্ডখন, এই ফকলেণ্ডখন এই ঘৰৰ ওচৰতে, ইয়াৰ পৰা 100 গছ 100 মিটাৰো নহ'ব ঘৰ ইয়াতে, তেখেতৰ ফকলেণ্ড ঘৰতে আছে। তো এই যে প্ৰশাসনক আমি সমজাই দিয়ে, আমাৰ মানে আমি কি বুজি পালোঁ? ৰাইজে আমি এটা আৱেগিক আৰু উদ্বিগ্ন হৈ আছোঁ। এনেকৈ হৈ থাকিলে অনাগত দিনত আমি বিভিন্ন মানে কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। এইটো আমি প্ৰাইভেটলি বহুত মানুহে আমাক অভিযোগ কৰিছিলোঁ। অভিযোগ কৰাত তেওঁলোকে কয় ইয়াৰ পৰা কোনো অসুবিধা হোৱা নাই। আমি ব্যক্তিগতভাৱে বহুতে মানা কৰিছিলোঁ, তেওঁলোকে কোনো কথা মানা নাই। যোৱাকালি মই নিজে ফোন কৰি পেলাই মানা কৰিছোঁ, তাতো মানা নাই। আজি আমাৰ ইয়াতে 350 পৰা 400 ঘৰ গিৰি আছে। ঐতিহ্য মন্দিৰ এটা, শিৱ মন্দিৰ আছে, আমাৰ এখন শ্মশান ঘাট আছে। তেওঁলোকে যিটো জবৰদস্তি কৰি বলপূৰ্বকভাৱে কৰিছে, তেওঁলোকক মই নিজে ফোন কৰি জনাইছিলোঁ যে এই কামটো কিয় কৰিছে। আমাৰ প্ৰায় 350 ঘৰ মানুহ, 3খন গাঁও ইয়াত যে আমাক ক্ষতি কৰি আমাৰ BTCৰ মাটিত যে আপোনালোকে খনন কাৰ্য চলাইছে, তাৰ কাৰণটো কি? তেতিয়া কৈছে আমি কোনো হেৰি কৰা নাই। তেতিয়া নিশা সদায় চলাই থাকে খনন কাৰ্যটো। চলাই থকাত আমি মানা কৰাৰ পিছতো তেওঁলোকে বলপূৰ্বকভাৱে কৰি আছে। তেওঁলোকে হ'ল অবৈধ ব্যৱসায়কাৰী, তেওঁলোকৰ পইচা আছে, হেৰি আছে, ডিপাৰ্টমেণ্টবিলাক নিশ্চয় মেনেজ কৰি পেলাই নিশ্চয় কৰি আছে। যিহেতুকে কালি আমি প্ৰশাসনৰ মানুহ মাতিলোঁ, আমাৰ লালপুল আৰক্ষী চকীৰ মানুহ মাতিছোঁ, আমি মাজবাট সংমণ্ডলৰ বন বিষয়া মাতিলোঁ। তেওঁলোকৰ লগত আমি প্ৰায় 150 মানুহ আমি ইয়াতে উপস্থিত আছিলোঁ। তেওঁলোকে আকৌ দৰং ডিষ্ট্ৰিক্টলৈ ঠেলিয়ালে। দৰং ডিষ্ট্ৰিক্টলৈ থানালৈ আমি ফোন কৰা হ'ল, তেওঁলোকে অজুহাত দেখুৱাই তেওঁলোকে নাহিল। নহাৰ পিছত আজি সিদ্ধান্তটো ল'ম বুলি কৈছে। সেই সিদ্ধান্তৰ মৰ্মত আজি আমাৰ উপস্থিত গোটেইখিনি ৰাইজ ৰাখি সহকাৰে তেওঁলোকে আলোচনা কৰিম বুলি আমাক কথা দি গৈছিলে। যদি কথা দি পেলাই তেওঁলোকে কামখিনি কৰা নাই, কাৰণটো কি? তেওঁলোকে নিশ্চয় সেই বন বিষয়া বা আৰক্ষী চকী এইবিলাকৰ সৈতে তেওঁলোকে মিলি মিতিৰালি কৰি এই অবৈধ ব্যৱসায় চলি আছে। যাৰ কাৰণে নেকি তেওঁলোকৰ মিতিৰালিৰ ক্ষেত্ৰত আমাৰ এই আজি 350-400 ঘৰ গিৰি মানুহৰ কাৰণে এটা ভয়াৱহ সৃষ্টি হৈ গৈ আছে। আমাৰ ভূমি, আমাৰ ছাইডত এই খনন কাৰ্য চলোৱাৰ বিনিময়ত আমাৰ মাটিবিলাক সদায় প্ৰতিবাৰ বানপানী হোৱাৰ পিছত লাহে লাহে খহাই আমাৰ ভূমিবিলাক স্খলন হৈ আমাৰ সম্পত্তি নাইকিয়া হৈ গৈ আছে। আৰু জেনেৰেলত যিখিনি মুছলিম সম্প্ৰদায়ৰ মানুহ আছে, তেওঁলোকে সেইখিনি মাটি ক্ৰমান্বয়ে আগুৱাই আছে। ভূমাফিয়াসকলক এতিয়ালৈ ব্যৱস্থা লোৱা নাই। কাৰণ কিয়? কি কাৰণত তেওঁলোকে লোৱা নাই? তেওঁলোকে এই মিতিৰালি কৰি তেওঁলোকে ভিতৰি বুজাবুজি কৰি আছে কাৰণে বোধ হয় আমাৰ এই ইমানখিনি ৰাইজৰ 400 ঘৰ 350 ঘৰ মানুহৰ এই আবেদন, দুখ, অনুভূতি একো তেওঁলোকে গুৰুত্ব দিয়া নাই। ইয়াৰ কাৰণে দায়ী কিন্তু বন বিষয়া, আৰক্ষী চকী। কালি যিটো পৰিস্থিতি হৈ গৈছিল, মাৰপিট হ'ব লগা অৱস্থা আছিলে। ভাগ্য ভাল সকলোখিনি ফোনাফোনি হোৱাত যেতিয়া আমি 150 পৰা প্ৰায় 200 মানুহ আমি ইয়াত গোট খালোঁ, তেতিয়া তেওঁলোকে ইয়াৰ পৰা আঁতৰি পলোৱাৰ পিছত তেওঁলোকৰ দৰং ডিষ্ট্ৰিক্টৰ যিখিনি আমাৰ VDP ছেক্ৰেটেৰী, তেওঁলোকৰ গাঁওবুঢ়া সকলোকে আনি তেওঁলোকক চঞ্জাই দিয়া হ'ল। আজিৰ দিনৰ 10 বজাৰ ভিতৰত তেওঁলোকে ব্যৱস্থা লোৱাৰ কথা আছিল, এতিয়ালৈকে লোৱা নাই। ইয়াৰ অৰ্থ কি? নিশ্চয় তেওঁলোকৰ
ছত্ৰ ছায়াতেই বন বিভাগৰ ছত্ৰ ছায়াতেই এই অবৈধ ব্যৱসায় এই গুণ্ডাগিৰি দাদাগিৰি কৰি তেওঁলোকে আমাৰ এই 400-300 ঘৰ মানুহক 2-4জন ব্যৱসায়ীয়ে অবৈধ ব্যৱসায়ীয়ে কৰি আছে, যাৰ অনুজ্ঞাপত্ৰ নাই, যাৰ কোনো পাৰ্মিশ্যন নাই। ইয়াত অনৈতিকভাৱে তেওঁলোকে দুৰ্নীতিভাৱে তেওঁলোকে ধন ঘটি আমাক হাৰাশাস্তিৰ ভোগ কৰিবলৈ বা আমাৰ ভূমি স্খলন কৰি তেওঁলোকে আমাৰ ভূমিহীন কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ ব্যৱস্থাটো যাতে অতি শীঘ্ৰে আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী নিশ্চয় তেওঁ এই কথাখিনি অৱগত হ'ব আৰু আমাৰ সুৰক্ষাৰ স্বাৰ্থৰ ক্ষেত্ৰত ইয়াৰ উচিত ব্যৱস্থা ল'ব বুলি আমি এই চেনেলৰ জৰিয়তে বিনম্ৰ অনুৰোধ জনাইছোঁ।